প্ৰথমবাৰৰ কাৰণে 2025 পৰা বড়োলেণ্ড CM কাপ ফুটবল টুৰ্ণামেণ্ট আৰম্ভ কৰা হৈছে। খুব এটা মানে ৰিভলিউচনাৰী এটা ষ্টেপ বুলি ক'ব লাগিব যুৱ প্ৰজন্মক উন্নতি কৰাৰ ক্ষেত্ৰত। উদ্দেশ্য হ'ল যে গাঁৱে ভূঞে লুকাই থকা যিটো ফুটবল টেলেণ্ট, স্পৰ্টছ টেলেণ্টটো আমি উলিয়াই আনিব লাগে, তেওঁলোকক ওপৰলৈ লৈ যাব লাগে, নেশ্যনেল লেভেললৈকে লৈ যাব পাৰে। অসম চৰকাৰেও যোৱা 2 বছৰত খেল মহাৰণ কৰি দিছিল আৰু খেল মহাৰণৰ যোগেদি গাঁৱৰ পৰা আৰম্ভ কৰি পেলাই ষ্টেট লেভেললৈকে এটা কম্পিটিশ্যন কৰি পেলাই বেষ্ট প্লেয়াৰবিলাকক চিলেকশ্যন কৰা হ'ল। আমাৰ খুব সৌভাগ্যৰ কথা, কোকৰাঝাৰ জিলাৰ পৰা খেল মহাৰণৰ জৰিয়তে 14 জন খেলুৱৈ অলৰেডি চিলেকশ্যন হৈ পেলাই এটা হায়াৰ লেভেল কোচিং কেম্পত কোচিং লৈ আছে। তেওঁলোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেল খেলি যাবৰ কাৰণে এটা সুযোগ পাব। BTR চৰকাৰত যিটো এটা উদ্যোগ লোৱা হ'ল, আজি ডিষ্ট্ৰিক্ট লেভেলৰ এটা কম্পিটিশ্যন আৰু তাৰপিছত কাউন্সিল লেভেলৰ ফাইনেল কম্পিটিশ্যন হ'ব। আৰু মোৰ এণ্ড মোৰ মানে ফুটবল প্লেয়াৰ্ছ সেইটো গাঁও লেভেলৰ পৰা উলিয়াই আনি আমি ওপৰলৈ ঠেলি দিব লাগে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ মন কী বাত অনুষ্ঠানত BTRৰ যিটো CM কাপ হৈ আছে সেই প্ৰসংগত এটা উল্লেখ কৰিছে। হেজাৰ হেজাৰ খেলুৱৈ জড়িত হৈ গৈছে আৰু এইটো খুব ভাল এটা পদক্ষেপ বুলি তেওঁ উচ্চ প্ৰশংসাও কৰিছে। এইটো খুব গৌৰৱৰ কথা। তো মই ভাবোঁ যে এই যিটো উদ্দেশ্য লৈ পেলাই CM ফুটবল কাপটো কৰা হৈছে, এইটো সফল হ'ব। তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়ালৈ মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ থাকিব আৰু তেখেতলৈ অভিনন্দন মই জনাইছোঁ।